ওদালগুৰি জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় দত্তক গ্ৰহণ বা সম্পৰ্কীয় সজাগতামূলক সভা। অবৈধভাৱে সন্তান তুলি লোৱাটো শিশু সৰবৰাহৰ দৰে এক অপৰাধ। গৌতম চহৰীয়া। তেজৰ সম্পৰ্ক থকা পিতৃ-মাতৃৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছেদ হোৱা শিশুক বৈধ শিশু হিচাপে নতুন পিতৃ-মাতৃয়ে বহু সময়ত গ্ৰহণ কৰি আহিছে যদিও আইনগতভাৱে শিশুটি বহু সময়ত সুৰক্ষিত হোৱা দেখা নাযায়। সেই উদ্দেশ্যে জনসাধাৰণক সজাগ তথা অৱগত কৰা মানসেৰে শুক্ৰবাৰে ওদালগুৰি সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সভাগৃহত ওদালগুৰি জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় দত্তক গ্ৰহণ বা সম্পৰ্কীয় সজাগতামূলক সভা এখন অনুষ্ঠিত হৈ যায়। মই তুলিছো মই তেওঁৰ পিতৃ বুলি পৰিচয় দিয়া কোনোবা ব্যক্তিয়ে কৰিব নলগা অসৎ কামতো ব্যৱহাৰ কৰা আমাৰ সমাজত প্ৰতিফলিত হোৱাটো দেখা পাইছে। যিটো প্ৰায় শতাধিক আশাকৰ্মী আৰু শিক্ষাৰ্থী উপস্থিত থকা উক্ত আন্তঃৰাষ্ট্ৰীয় দত্তক গ্ৰহণ বা সম্পৰ্কীয় সজাগতামূলক সভাত ওদালগুৰি জিলা ন্যায়ালয়ৰ অধিবক্তা তথা ওদালগুৰি জিলা শিশু সুৰক্ষা গোটৰ উপদেষ্টা জয়ন্ত ব্ৰহ্মই ভাষণৰ প্ৰসংগত অবৈধভাৱে সন্তান তুলি লোৱা 2015ৰ অধীনত আইনগত প্ৰক্ৰিয়া, শিশুৰ আইনী সুৰক্ষা তথা দত্তক গ্ৰহণ, প্ৰতিপালিত যত্ন আৰু পৃষ্ঠপোষকতা সম্পৰ্কীয় বিস্তৃতভাৱে বহলাই ব্যাখ্যা কৰে। ওদালগুৰি জিলা শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়াই অনুষ্ঠানখন হাত ধৰি আদৰণি ভাষণৰ প্ৰসংগত কয় যে অবৈধভাৱে সন্তান তুলি লোৱাটো শিশু সৰবৰাহৰ দৰে এক অপৰাধ, যাৰ বাবে 3 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 1 লাখ টকাকৈ জৰিমনা হ'ব পাৰে বুলি কয়। আনহাতে উক্ত অনুষ্ঠানখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে ডক্টৰ দীপাংকৰ ঠাকুৰীয়া, ডক্টৰ ৰাগ মুছাহাৰী, নিশাংক নাথ, MRDS NGOৰ সভাপতি মিলন দাস, ওদালগুৰি জিলা জুবিনেল জাষ্টিছ বৰ্ডৰ কৰ্মী ললিতা ডেকা, মহাদেৱ গৌতম, ৰবীন ডেকা, অলকেশ শৰ্মা, CWCৰ কৰ্মী বেৰনিকা বসুমতাৰী, বুদ্ধ বসুমতাৰী আৰু জিলা চাইল্ডলাইনৰ পৰিচালক ললিত বড়ো, সমন্বয়ক ভূমিতা বসুমতাৰী, কোঅৰ্ডিনেটৰ ৰশ্মি বৰগয়াৰী আৰু কৰ্মী অৰূপ বড়োৱে। টংলাৰ পৰা অৰূপ বড়োৰ ৰিপৰ্ট, নিউজ 24 বড়োলেণ্ড। Welcome to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.